চতিয়াত স্বাস্থ্য বিভাগৰ স্বাস্থ্য সেৱা অভিযান মিছন সম্পন্ন। আজি বিশ্বনাথ চাৰিআলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু নাগশংকৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত চেঙামাৰী উপ স্বাস্থ্য কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে স্বাস্থ্য সেৱা অভিযান মিছন অনুষ্ঠিত হয়। প্ৰতি মাহৰ যিকোনো এটা দিনত বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰ আৰু উপ স্বাস্থ্য কেন্দ্ৰত এইদৰে স্বাস্থ্য সেৱা অভিযান মিছন অনুষ্ঠিত কৰি আহিছে। এই অভিযানৰ জৰিয়তে বিশেষকৈ গৰ্ভৱতী মহিলা শিশুসকলক সকলো বেমাৰৰ ক্ষেত্ৰত সজাগ কৰাৰ লগতে চিকিৎসা সেৱা প্ৰদান কৰা হয়। আনহাতে স্থানীয় সকলো লোকক বিভিন্ন বেমাৰৰ ক্ষেত্ৰত সজাগ কৰে স্বাস্থ্য বিভাগৰ স্বাস্থ্যকৰ্মীসকলে। আজি এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ মহকুমাৰ স্বাস্থ্য বিষয়া দুলুমণি শইকীয়া, নাগশংকৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া বিক্ৰমাদিত্য বড়ো, মেলেৰিয়া বিভাগৰ উপ পৰিদৰ্শক বিপুল শইকীয়া, চেঙামাৰী উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী হিমাংশু চক্ৰৱৰ্তী সহ বহু সংখ্যক স্বাস্থ্যকৰ্মী উপস্থিত থাকে।